বিজেপিক ভোট নিদিব কাৰণ চাকমা হাজং শৰণাৰ্থীৰে ভৰি পৰিব অসম। অসমে মূৰ পাতি ল'ব লাগিব কাৰ অভিশাপ? কিৰেণ ৰিজিজুৰ মন্তব্যত অসমৰ ৰাজনীতিত খলকনি। দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান সমাপ্ত হ'বলৈ মাজত মাথো এটা দিন। তদুপৰি তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে বৰ্তমান চলি আছে প্ৰচাৰ অভিযান। এনে সময়তে ভূবিজ্ঞান আৰু খাদ্য সংশোধন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ এটা মন্তব্যই অসমৰ ৰাজনীতিত তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। যোৱা 17 এপ্ৰিলত পশ্চিম অৰুণাচল প্ৰদেশ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে ইটানগৰত এখন সংবাদমেল সম্বোধন কৰি বাংলাদেশৰ পৰা আহি প্ৰায় 6 দশক ধৰি শৰণাৰ্থী হিচাপে থকা চাকমা আৰু হাজং জনগোষ্ঠীৰ লোকসকলক অসমত সংস্থাপন দিয়া হ'ব বুলি প্ৰকাশ কৰিছিল। ইয়াৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে আলোচনা কৰাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিয়া বুলিও প্ৰকাশ কৰিছিল কিৰেণ ৰিজিজুৱে। এই কথা ৰাজহুৱা হোৱাৰ পাছতে ইয়াক অস্বীকাৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সৰব হৈ পৰিছে বিৰোধী। মঙলবাৰে বৰপেটাত এই সন্দৰ্ভত সৰব হৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ মন্তব্য। অসমত 5 লাখ শৰণাৰ্থীৰ দায়িত্ব ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা প্ৰস্তুত হৈছে। এই কথা ভাৰত চৰকাৰৰ এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে কৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে এই শৰণাৰ্থীসকলৰ দায়িত্ব ল'বলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত কথা হৈ গৈছে। যুৱ নেতা দিব্যায়ন ডাঙৰীয়াক প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ দিনাখনৰ পৰা এই অঞ্চলৰ ৰাইজে যিধৰণে সমাদৰ কৰিছে, তেওঁক যিধৰণে সকলো ৰাইজে সহায় সমৰ্থন কৰিছে, তাৰ কাৰণে মই সমগ্ৰ বৰপেটাবাসীৰ ওচৰত কৃতজ্ঞ। আগতেও মই ইয়াত কেইবাখনো সভাত অংশগ্ৰহণ কৰিছোঁ, নমিনেশ্যনৰ সময়তো আছিলোঁ। ৰাইজৰ যিটো অভূতপূৰ্ব সঁহাৰি, আমি আশাবাদী। আৰু এতিয়া শেহতীয়াকৈ অৰুণাচলৰ MP কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়াই অসমৰ বিৰুদ্ধে যিটো ভয়ানক ষড়যন্ত্ৰ হৈছে বুলি হঠাৎ তেখেতৰ মুখেদি ফাদি লৈছে, তাৰ পাছত এই ছেকেণ্ড ফেজ আৰু থাৰ্ড ফেজৰ নিৰ্বাচনে যে বেলেগ ফালে মূৰ ল'ব সেইটো কথা নিশ্চিত। কাখন অসমৰ কাৰণে কিমান ভয়াৱহ হ'ব পাৰে সেয়া কিৰেণ ৰিজিজু ডাঙৰীয়াৰ বক্তব্যত প্ৰকাশ পাইছে। ৰিজিজু ডাঙৰীয়াই কৈছে যে অৰুণাচলৰ কাৰণে আশীৰ্বাদ। আৰু ভাৰত চৰকাৰৰ মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়াই নিজেই কৈছে যে খন অসমৰ কাৰণে মহা অভিশাপ। অসমৰ কাৰণে কিমান ডাঙৰ অভিশাপ? বেলেগ বেলেগ ৰাজ্যত হয়তো কেতিয়াবা ক'ৰবাৰ পৰা শৰণাৰ্থী আহিব, কিন্তু অসমৰ কাৰণে 5 লাখ শৰণাৰ্থীৰ দায়িত্ব ল'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ইতিমধ্যে প্ৰস্তুত হৈছে, সেইটো কোনো সাধাৰণ মানুহে কোৱা নাই। ভাৰত চৰকাৰৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ মন্ত্ৰী, আগত তেখেতে গৃহ বিভাগৰ মন্ত্ৰী আছিলে, এতিয়া ষ্টেট ইণ্ডিপেণ্ডেণ্ট মিনিষ্টাৰ কিৰেণ ৰিজিজু ডাঙৰীয়া। আৰু ক'তো লুকাই চুৰকে দৰ্জা বন্ধ কৰি কথাটো কোৱা নাই। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ দেশৰ সংবাদ মাধ্যমৰ সন্মুখত কৈছে যে অৰুণাচলত থকা 5 লাখ হাজং আৰু চাকমাক অসমৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব ল'বৰ কাৰণে অমিত শ্বাহ ডাঙৰীয়াৰ সৈতে কথা হৈ গৈছে। এনে প্ৰেক্ষাপটত বিজেপিক ভোট দিলে সেই ভোটৰ মাধ্যমেৰে 5 লাখ হাজং চাকমাক অসমলৈ আদৰণি জনোৱা হ'ব বুলিও মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ। লগতে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত বিজেপিক ভোট দিলে কাৰ অভিশাপ মূৰ পাতি লোৱা হ'ব? ইয়াৰ পাছতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ মন্তব্য। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্দেশ দিলে হিমন্ত বিশ্ব শৰ্মাই শৰণাৰ্থীৰ বাবে গুৱাহাটীত হাউচিঙৰ ঘৰ বনাই দিব। এতিয়া যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিজেপিক যদি আমি ভোট দিওঁ, আমাৰ ভোটটোৰ মাধ্যমেৰে আমি 5 লাখ হাজং চাকমাক অসমলৈ আদৰণি জনোৱা হ'ব। আমি যদি এতিয়া ছেকেণ্ড ফেজত থাৰ্ড ফেজত বিজেপিক হিমন্ত বিশ্ব শৰ্মাৰ কথামতে ভোট দিওঁ, কাৰ মহা অভিশাপ অসমীয়া ৰাইজে মূৰ পাতি লোৱা হ'ব। আমি যিখন অসমত এতিয়া 36 লাখ পঞ্জীভূত নিবনুৱা আছে, 1.5 লাখ কোটি টকা ধাৰত ভোট গৈ আছো, কিমান খিলঞ্জীয়া ভূমিহীন হৈ আছে, জনজাতিসকল ভূমিপুত্ৰসকল ভূমিহীন হৈ আছে। তাত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ বিভিন্ন অতীতৰ কুকৰ্মৰ কাৰণে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আগত ৰাজহাড় বেকা কৰি কেনেকে শৰণাপন্ন হয় সেইটো কেইদিনমানৰ আগতে অসমৰ মানুহে দেখিছে। গতিকে অমিত শ্বাহ ডাঙৰীয়াই
যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক নিৰ্দেশ দিব যে অৰুণাচলৰ 5 লাখ শৰণাৰ্থী আপুনি ল'ব লাগিব, তেখেতে দৰকাৰ হ'লে গুৱাহাটীতে তেওঁ হাউচিঙৰ ঘৰ বনাই দিব। ইমান অনুগত অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰতি, তেওঁ বডি লেংগুৱেজত গম পোৱা যায়। কিৰেণ ৰিজিজুৰ বক্তব্যই দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন বেলেগ ফালে মূৰ ল'ব বুলিও দাবী ভূপেন কুমাৰ বৰাৰ। অৰুণাচলৰ MP কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই অসমৰ বিৰুদ্ধে যিটো ভয়ানক ষড়যন্ত্ৰ হৈছে বুলি হঠাৎ তেখেতৰ মুখেদি ফাদি লৈছে, তাৰ পাছত এই ছেকেণ্ড ফেজ আৰু থাৰ্ড ফেজৰ নিৰ্বাচনে যে বেলেগ ফালে মূৰ ল'ব সেইটো কথা নিশ্চিত। কাখন অসমৰ কাৰণে কিমান ভয়াৱহ হ'ব পাৰে সেয়া কিৰণ ৰিজিজু ডাঙৰীয়াৰ বক্তব্যত প্ৰকাশ পাইছে। ৰিজিজু ডাঙৰীয়াই কৈছে যে অৰুণাচলৰ কাৰণে আশীৰ্বাদ, আৰু ভাৰত চৰকাৰৰ মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই নিজেই কৈছে যে খন অসমৰ কাৰণে মহা অভিশাপ। এইপিনে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। মঙলবাৰে কৰিমগঞ্জত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চ অসমৰ প্ৰাৰ্থীগৰাকীৰ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ মন্তব্যই প্ৰমাণ কৰিলে কাৰ জৰিয়তে চাকমা আৰু হাজংসকলে অসমত নাগৰিকত্ব বিচাৰিব। সেই বিষয়ে আমি আগতেই স্থিতি স্পষ্ট কৰিছিলোঁ যে অসমত নাগৰিকত্ব সংশোধনী আইন বলবৎ হোৱাৰ লগে লগে আমাৰ যিসকল অসমত ৭১ পিছত যিসকল আছে বিদেশী সেইসকলে সংস্থাপন পাবই। তাৰ লগে লগে আমাৰ দাঁতি কাষৰীয়া যিবোৰ ৰাজ্য আছে তেওঁলোকৰ তাৰ পৰা ইয়াত আহি সেইসকলে নাগৰিকত্বৰ সুবিধা গ্ৰহণ কৰিব, যিটো কথা ইতিমধ্যে স্পষ্ট হৈছে। কিৰণ ৰিজিজুৰ বক্তব্যত এইটো প্ৰমাণ হ'ল যে চাকমাসকলে নাগৰিকত্ব অসমলৈ ল'বলৈ আহিব, আৰু তেওঁলোকে অৰুণাচল চৰকাৰে বা অৰুণাচলৰ তৰফৰ পৰা স্পষ্টকৈ কৈছে যে তাত চাকমাসকলক কেতিয়াও নাগৰিকত্ব নিদিয়ে। গতিকে চাকমাসকলে সেই সুযোগ অসমত ল'ব, আইনৰ যোগেদি তেওঁলোকে নাগৰিকত্ব আবেদন কৰিব পাৰিব আৰু ইয়াত নাগৰিকত্ব তেওঁলোকে লোৱাৰ সুযোগ পাব। কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে যি মন্তব্য কৰিলে তাতেই সকলো কথা ইতিমধ্যে স্পষ্ট হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ বক্তব্যক নস্যাৎ কৰিলেও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চাকমা আৰু হাজং শৰণাৰ্থীক সংস্থাপনৰ নিৰ্দেশ দিলে তাক পালন নকৰোঁ বুলি ক'ব পাৰিবনে নোৱাৰে সেয়েহে হৈ পৰিছে গুৰুত্বপূৰ্ণ। News Desk Report, The Cross Current.